নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব পেজ দ্য V-nood ক্ৰিয়েশ্যনলৈ এবাৰ স্বাগতম জনাইছোঁ। আজি মই যিটো টপিকত ভিডিঅ' বনাবলৈ লৈছোঁ সেই টপিকটো আচলতে ভিডিঅ' বনাই মই একেবাৰে ভাল নাপাওঁ। মই এখন ফটো পাইছিলোঁ ছ'চিয়েল মিডিয়াত, হয়তো আপোনালোকেও পাইছে, আৰু এটা সদ্যহতে হৈ যোৱা 29 তাৰিখে হৈ যোৱা নতুন দিল্লীত এটা ফিট ইণ্ডিয়া নামৰ অনুষ্ঠান হৈছিলে, যিটো নেকি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছিলে। তেখেতৰ সেই অনুষ্ঠানত যি আমাৰ বিহু প্ৰদৰ্শন কৰিছিলে তাৰো এটা ভিডিঅ' ক্লিপ পাইছিলোঁ মই। সেই ভিডিঅ' ক্লিপটো আৰু এই ফটোখন আৰু ভিডিঅ' ক্লিপটো দেখাই ল'ব বিচাৰিছোঁ। और पीठ को लचीलापन। এই দুইজনকে সুধিব বিচাৰিছে, যিজনে এই ফটোখন যিজনে ড্ৰেছ ডিজাইন কৰিছে আৰু যিগৰাকীয়ে এই মানে আপোনাৰ ভিডিঅ'টো কৰিঅ'গ্ৰাফ কৰিছে বা ভিডিঅ'টো ডিজাইন কৰিছে, আপোনালোকক দুইজনকে সুধিব বিচাৰিছে আপোনালোকক এইটো কোনে অধিকাৰ দিলে। আপোনালোকে যদি যিকোনো এটা জাতি জনগোষ্ঠী বা যিকোনো এটাৰ মানে বুৰঞ্জীৰ ওপৰত আপোনালোকে যদি কিবা এটা ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে, আহোম জনগোষ্ঠীয়ে হওক লাগিলে, তাৰোপৰি যে অসমৰ যিকোনো জাতি জনগোষ্ঠী হওক লাগিলে অসম টোটেল অসমকে আপোনালোকে বিহু হিচাপে আপোনালোকে ৰিপ্ৰেজেণ্ট কৰিছে। অসমত নালাগে আপোনালোকে দিল্লী বা আমেৰিকা, লণ্ডন য'তে ৰিপ্ৰেজেণ্ট কৰক লাগিলে, আপোনালোকক এইটো কোনে অধিকাৰ দিলে যে আপোনালোকে কোনো এটা সেই বিষয়ত চৰ্চা বা জ্ঞান নোহোৱাকৈ আপোনালোকক সেই বিষয়টোৰ ওপৰত মানে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আপোনালোকক উপস্থাপন কৰিবৰ কাৰণে এনেকৈ কোনে মেখেলা পিন্ধে সেনেকৈ বিহুত আপুনি ক'ত দেখিছে এনেকৈ মেখেলা পিন্ধা আপুনি কওকচোন। এনেকৈ পিছফালে এইটো ওলাই আছে, ক'বলৈ বেয়া হৈছে তথাপিতো পিছফালে এনেকৈ ওলাই আছে, ফটোখন চাওক। হয়, এনেকৈ বিহু নচা আপুনি ক'ত দেখিলে? আপোনাৰ গম পাইছে যে আপোনাৰ নাম কি? অম্লান গগৈ। আপুনি অসমীয়া নেকি? অসমীয়া ক'ত? ঠিক আছে, মই অসমীয়াতে সুধিছোঁ। এই যিটো ফিট ইণ্ডিয়া এটা যে কিবা এটা শ্ব' এটা হৈছিলে দুদিনমানৰ আগত, এইটো জেনিক ডেন্স একাডেমি হয় নহয়? তাৰপিছত আৰু এই ডান্সটো আপোনালোকৰ কোনে কৰিঅ'গ্ৰাফ কৰিছিলে বা ড্ৰেছিং চেন্স? আমি কৰিছিলোঁ। আপোনাৰ নামটো জানিব পাৰিম নেকি? ঠিক আছে, মই আপোনাৰ নামটো জানিম। অম্লান কি লিখে আপুনি? অম্লান গগৈ। অম্লান গগৈ। আপোনাৰ ঘৰ মোৰ ইয়াতে গুৱাহাটীৰ ফালে ন? ঠিক আছে বাৰু দাদা, মই আপোনাক এটা প্ৰশ্ন কৰোঁ। আপুনি অসমীয়াৰ কোনখন বিহুৰ মঞ্চত, অসমীয়া বিহু সংস্কৃতিৰ কোনটো ঠাইত আপুনি তেনেকুৱা কষ্টিউম পিন্ধি সেনেকে নচা দেখিছে? মোক এবাৰ বুজাই কওকচোন আপুনি। নহয়, আমাৰ এইটো হৈ গ'ল দিল্লী চাইডটো ন, আমাৰ অসমৰ চাইডটো আমি কেতিয়াও আপুনি অসমীয়া বস্তু এটা আপুনি দিল্লীত ৰিপ্ৰেজেণ্ট কৰিছে, ভেৰি গুড, আমি খুব ভাল পাইছোঁ। আপুনি এজন অসমৰ ল'ৰা হৈ অসমীয়া বস্তুটো আপুনি দিল্লীত প্ৰাইম মিনিষ্টাৰৰ আগত বা দেশে বিদেশে এটা বস্তু আপোনালোকে মানে ৰিপ্ৰেজেণ্ট কৰিছে, আমি খুব সুখী। কিন্তু আপুনি বস্তুটো ভুলকে বা এনেকুৱা টাইপত কিয় দেখাইছে যিটো বস্তুৰ দৃষ্টিকটো হৈছে? অসমৰ প্ৰত্যেকটো টিভি চেনেলত বৰ্তমান আপোনালোকক লৈ পিনে এটা বিৰাট অম্লান গগৈ, আপোনাক সুধিব বিচাৰিছোঁ আপুনি এনেকৈ ক'ত শিকিলে? আপুনি হয়তো চাগে সৰুৰ পৰা অসমত থকা হয় নে নহয় নাজানো, হয়তো মোতকৈ বহুত গুণী জ্ঞানী মানুহ, কিন্তু আপুনি ক'ত শিকিলে? আপুনি অসমৰ মানুহক কিন্তু প্ৰত্যুত্তৰ দিব লাগিব তাৰ। আৰু ইয়াৰ উপৰি মই এই যোনে মূলা গাভৰু আমাৰ কষ্টিউম ডিজাইন কৰিছে আৱান থিয়েটাৰ, তেখেতক সুধিব বিচাৰিছোঁ, আপুনি প্ৰথমে যিখন বুৰঞ্জীমূলক নাট আপুনি উপস্থাপন কৰিব বিচাৰিছে, সেই বুৰঞ্জীমূলক আপুনি যিকোনো জাতি জনগোষ্ঠী হওক, আহোম হওক, সেই জাতি জনগোষ্ঠীৰ বিষয়ে অলপ অধ্যয়ন কৰক। তাৰপিছত সেই বুৰঞ্জীমূলক নাটখন আপুনি উপস্থাপন কৰিব। কাৰণ চাওক, দুইজন অসমীয়া মানুহ, দিল্লীতো অসমীয়া মানুহ, আপুনিও হয়তো আৱান থিয়েটাৰ আপুনিও অসমীয়া মানুহ, কিন্তু দুইজনে অসমক ৰিপ্ৰেজেণ্ট কৰিছে কি ধৰণে? আপুনি আহোমক ৰিপ্ৰেজেণ্ট কৰিছে এটা বিকৃত সাজ উপস্থাপন কৰি আপুনি মানে আৱান থিয়েটাৰ অসমৰ ৰাইজক দেখাব বিচাৰিছে যে মানে আহোমৰ ৰমণী এইটো ড্ৰেছ পৰিধান কৰে, আৰু আপুনি অম্লান গগৈ আপুনি এইটো দেখাব বিচাৰিছে যে মানে অসমৰ বিহুত এই ধৰণৰ পিছফালে মানে ফটা মেখেলা পিন্ধি বিহু ডান্স কৰে। আপুনি যেতিয়া ইমান ডাঙৰ এটা প্ৰজেক্ট লৈছে, আপুনি ইমান জাপি ড্ৰেছ, হয়তো পাটৰ কাপোৰে হ'ব পাৰে, পাটৰ কাপোৰ আপুনি কালেক্ট কৰিব পাৰিছে, সাধাৰণ মেখেলা এখন চিলাব নোৱাৰিলে কেলৈ? আপুনি এইবোৰ কি কৰিছে? আপুনি ফিউজনৰ নামত এইবোৰ মানে কি এটা মানে কি হ'ল, অসমৰ গোটেই অসমক মানে আপুনি হেৰি কৰিছে, নাক কাটিছে। চ' ফিউজনৰ নামত আপোনালোকে এইবিলাক বন্ধ কৰক। হয়, আপোনালোকক মানে ধন্যবাদ জ্ঞাপন কৰিছে। আপোনালোকে
আবাহন থিয়েটাৰক ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতে ক'লে আহোম বুৰঞ্জীত বীৰ বীৰাংগনা মূলাঘাবোৰ ওপৰত যিখন নাট মঞ্চস্থ কৰিছে এখন অসমৰ ৰাইজক দেখাবলৈ চেষ্টা কৰিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু অম্লান গগৈ আপোনাকো ধন্যবাদ জনাইছোঁ যে আপুনি মানে বিহু নৃত্য গোটেই ভাৰতবৰ্ষৰ লগত আপুনি উপস্থাপন কৰিছে, তাৰ বাবে ধন্যবাদ। কিন্তু এনেদৰে আপোনালোকে কি উপস্থাপন কৰিছে যিটো নেকি অসমৰ ৰাইজে বা আহোম জনগোষ্ঠীয়ে আপোনালোকৰ ওপৰত মানে সদায় এটা কুৱেশ্যন মাৰ্ক ৰাখিব। শেষত আপোনালোকে এটাই অনুৰোধ, আপোনালোকে সম্পূৰ্ণ চৰ্চা কৰিহে বা সেই জনগোষ্ঠীটো জাতি জনগোষ্ঠীটোৰ বিষয় বিভাগৰ লগত কথা পাতিহে সেই বিষয়টো যিকোনো নাট হওক বা যিকোনো মঞ্চ হওক তাত উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। আৰুনো কি ক'ম, হয়তো মোতকৈ আপোনালোকৰ জ্ঞান অলপ বেছি আছে, সেইবাবে হয়তো আপোনালোকে ইমান ডাঙৰ প্ৰজেক্ট ল'ব বিচাৰিছে। আৰু বিশেষকৈ আবাহন থিয়েটাৰৰ বিষয় বিভাগলৈ এটাই ক'ব বিচাৰোঁ যে আপোনালোকে এই ড্ৰেছযোৰ অনতিপলমে সলনি কৰক। সাধাৰণ এটা সৰু ঘটনাৰ বাবে আপোনালোকৰ যেন সেই ষ্টেপ যিগিলে ওপৰলৈ উঠি গৈছে সেই ষ্টেপখিনি যাতে আকৌ ডাউন হৈ নাযায়। অম্লান গগৈকো কৈছোঁ, তেখেত য'ৰেই নহওক অসমৰ, গুৱাহাটীৰ ফালৰ বুলি কৈছে, তেখেতে য'ৰেই নহওক অসমৰ, তেখেতে সেই ফিউজনৰ নামত যাতে টকাৰ লোভত যাতে তেখেতে এনেধৰণৰ বিহু ডান্সেই হওক বা যিকোনো অসমক ৰিপ্ৰেজেণ্ট কৰা যিকোনো প্ৰগ্ৰামেই হওক তেখেতে এনে অপব্যাখ্যা ভাৰতবাসীৰ আগত বা এনেকুৱা যিকোনো মানে নেশ্যনেল ষ্টেজত তেখেতে পাৰফৰ্ম নকৰে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিবৰ কাৰণে এইটোৱে কৈছোঁ যে শ্বেয়াৰ কৰিলে মানে সেই অম্লান গগৈ বা আবাহন থিয়েটাৰ যোনজন কষ্টিউম ডিজাইনাৰ সেইজনে পাব বুলি আশা কৰিলোঁ। আৰু সেই মোৰ যিখিনি কথা সেইখিনি নিগেটিভ মাইণ্ডত নলৈ পজিটিভলি লওক। চ' যদি মোৰ পেজত নতুন তেনে ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।